Hello everyone, welcome to the channel. First of all, সকলোকে এটা ৰিকুৱেষ্ট চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিয়ক কাৰণ আজি আমি এটা নতুন জব নোটিফিকেশন লৈ আহিছো যেটো অসমৰ জব এক্সপেন্ট সকলৰ বাবে আৰু এটা ভাল খবৰ ভট্টদেৱ ইউনিভাৰ্চিটি বজালি পাঠশালাৰ তাতে আসাম গভৰ্ণমেন্টৰ আন্ডাৰতে এটা পোষ্ট ওলোৱা হৈছে দুটামান আৰু গুটেখিনি আমি ডিটেইলছত জনাম আৰু ফাৰ্স্ট অফ অল চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক এটা নতুন চেনেল ইয়াত জবৰ বিভিন্ন ধৰণৰ আপডেটৰ লগতে মই আপোনালোকক গাইডেন্সও দি আহিছো গতিকে বেছি দেৰি নকৰি আমি ভিডিওটো আৰম্ভ কৰো আহকচোন তো ফার্স্ট অফ অল মই কৈ থম বজালি ভট্টদেৱ ইউনিভাৰ্চিটিত এটা নোটিফিকেশন আহিছে ঠিক আছে তো আমি নোটিফিকেশনটো ডিটেইলছত জানো আহক তো এই নোটিফিকেশনটো জনোৱা হৈছে জুনিয়ৰ এসিস্ট্যান্ট একাউন্ট এসিস্ট্যান্ট এন্ড অফিস এসিস্ট্যান্ট অৰ্থাৎ এমটিএস ভট্টদেৱ ইউনিভাৰ্চিটিত টোটাল কিমানটা পোষ্ট আছে জানে টোটাল সব মিলাই 8টা পোষ্ট পাবলিশ কৰা হৈছে তাৰ ভিতৰত জুনিয়ৰ এসিস্ট্যান্টত 2টা পোষ্ট একাউন্ট এসিস্ট্যান্টত এটা পোষ্ট আৰু এমটিএস অৰ্থাৎ অফিস এসিস্ট্যান্টত 5টা পোষ্ট আছে ঠিক আছে টোটাল 8টা এডুকেশন কোৱালিফিকেশনৰ কথা যদি মই কওঁ জুনিয়ৰ এসিস্ট্যান্ট আৰু একাউন্ট এসিস্ট্যান্টত আপোনাৰ গ্ৰেজুৱেচন হ'ব লাগিব যিকোনো ডিসিপ্লিনৰ পৰা আপুনি গ্ৰেজুৱেট কৰা হ'ব লাগিব সেকেন্ড কথা 1 বছৰৰ আপোনাৰ মিনিমাম 1 বছৰৰ কম্পিউটাৰ ডিপ্লোমাৰ এক্সপেৰিয়েন্স থাকিব লাগিব সেকেন্ড অফিস এসিস্ট্যান্টৰ কথা যদি মই কওঁ এমটিএস জনটো মাল্টিটাস্কিং ষ্টাফ তাৰ বাবে মিনিমাম এডুকেশন কোৱালিফিকেশন ইজ ক্লাছ 10 পাস এন্ড আপুনি maximum হল ক্লাস 12 পাস ক্লাস 12 হতকে বেছি বলে গ্ৰেজুৱেট কৰা হয় তেওঁলোকে ইয়াত এপ্লাই কৰিবলে নোৱাৰে এপ্লিকেশন ফৰ্ম অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু 25 মাৰ্চৰ পৰা লাষ্ট ডেট হল 15 এপ্ৰিল ঠিক আছে তো 15 এপ্ৰিলৰ ভিতৰত আপুনি ফৰ্ম ফিল আপ কৰিব লাগিব এপ্লিকেশন ফিজ 1000 টকা আৰু ইন কেস অফ এসটি এসটি এপ্লিকেশন ফিজ ইজ 500 টকা আৰু ইয়াৰ বাবে এটা ৰিটেন টেষ্ট হ'ব সেই ৰিটেন টেষ্টৰ পিছত নেক্সট টেষ্টটো হ'ব আপোনাৰ কম্পিউটাৰ বা স্কিল টেষ্ট হ'ব সেই বিষয়ে ইন ডিউ কোৰ্স অফ টাইম তেওঁলোকে নোটিফিকেশনত জনাই দিব ঠিক আছে কেনেকৈ এপ্লাই কৰিব ইউটিউবত যদি চাই আছে আমাৰ ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাৰ পৰা এপ্লাই কৰিব কোনোবাই যদি ইনষ্টাগ্ৰামত চাই আছে বায়োত লিংক দিয়া আছে ohmiajobs.in সেই ওয়েবসাইটত গলে ধুনীয়াকৈ আপোনালোকে নোটিফিকেশনটো পাই যাব আৰু এপ্লিকেশনৰ লিংকটো পাই যাব ঠিক আছে এতিয়া আমি আৰু অকমান ইনডেপথ যদি জনাও কথাখিনি যে মই যদি আৰু অকমান ইনডেপথ কথাখিনি আপোনালোকক জনাই দিব পাৰো যে লিংক ঠিক আছে লিংক ফৰ অনলাইন এপ্লিকেশন ইজ ভিয়া সমৰ্থ পৰ্টেলৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব 25 মাৰ্চৰ পৰা 15 এপ্ৰিলৰ ভিতৰত আৰু লাষ্ট ডেট অফ ৰিসিপ্ট অফ হাৰ্ড কপি অফ এপ্লিকেশন ইজ 22 এপ্ৰিল হাৰ্ড কপিও দিব পাৰে মোড অফ পেমেন্ট কেনেকৈ কৰিব পাৰিব অনলাইন পেমেন্ট কৰিব পাৰিব আপুনি ডিউৰিং দা মানে যেতিয়া আপুনি এপ্লাই কৰিব তেতিয়া অনলাইন পেমেন্ট কৰিব লাগিব আৰু প্ৰুফ অফ পেমেন্ট শুড বি এনক্লোজড উইথ হাৰ্ড কপি অফ দা এপ্লিকেশন আপুনি মানে এটা হাৰ্ড কপিও পঠাব লাগিব এপ্লিকেশনৰ ঠিক আছে তো ফাৰ্স্ট অফ অল আপুনি এপ্লাই কৰিব অনলাইনৰ দ্বাৰা তাৰ পিছত ফটোকপিজ অফ এপ্লিকেশন ইন টু সেটস তাৰপৰি সাপোৰ্টিং ডকুমেন্টস ঠিক আছে সাপোৰ্টিং ডকুমেন্টস কি থাকিব আপোনাৰ ধৰক এজৰ কাৰণে এটা মেট্ৰিকৰ সাৰ্টিফিকেট হাই সেকেন্ডাৰী সাৰ্টিফিকেট গ্ৰেজুৱেচনৰ সাৰ্টিফিকেট তাৰপৰি এপ্লিকেশন ফৰ্ম পেমেন্ট ৰিসিপ্ট সবৰে দুটাকে কপি ঠিক আছে আপুনি পঠাব লাগিব কোড এড্ৰেছটো হল ৰেজিষ্টাৰ ভট্টদেৱ ইউনিভাৰ্চিটি বজালি পাঠশালা 781325 22 এপ্ৰিলৰ আগত পুৱাকে পঠাব লাগিব যত আপুনি লিখি দিব এপ্লিকেশন ফৰ দা পোষ্ট অফ দিস কোনটো পোষ্টৰ বাবে আপুনি এপ্লাই কৰে ঠিক আছে তো ইমানখিনি আছিল আৰু জেনাৰেল টাৰ্মছ এণ্ড কন্ডিশন কিছুমান আছে হেখিনি মই পঢ়ি দিয়া নাই আপুনি ডিটেইল নোটিফিকেশনটোত গুটেখিনি চাই ল'ব পাৰিব আৰু এজ লিমিট হল এজ লিমিট বহুতে খুদিব 18 পৰা 40 বছৰলৈকে আপুনি এপ্লাই কৰিব পাৰে এজ লিমিট আৰু এজ ৰিলেক্সেশনো পাব যদি এসসি এসটি হয় 5 বছৰ ওবিসি এমওবিসি 3 বছৰ আৰু এক্স সাৰ্ভিসমেন 2 বছৰ আৰু পিডব্লিউডি হলে 10 বছৰৰ বাবে এজ ৰিলেক্সেশন থাকিব আৰু কোনবাই যদি আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব বিচাৰে ডেসক্ৰিপচনত লিংক দি থম টেলিগ্ৰামতো জয়েন কৰি ল'ব তাতো আমি নোটিফিকেশন বিলাক দি থাকো আৰু এই চেনেলটো লাহে লাহে মই জবৰ বিষয়ে বিভিন্ন ধৰণৰ গাইডেন্সও মই লৈ আহিম প্লাস মই ক্লাসও কৰাম তো ওভাৰঅল অসমৰ এটা নাম্বাৰ 1 এটো এডুকেশন চেনেল ফৰ জব আমি বনাব চেষ্টা কৰিম সকলোৱে সাপোৰ্ট কৰি দিব